हेलो बंधुসকল আজি হৈছে দেৱালী আৰু আপোনালোকে জানে নিশ্চয় দেৱালীটো কিহৰ কাৰণে উদযাপন কৰা হয়। যেতিয়া ভগৱান ৰামচন্দ্ৰ অযোধ্যালৈ উভতি আহিছিল বনবাস খাটি তেতিয়া তেওঁ ঘূৰি অহাৰ কাৰণে অযোধ্যাবাসী সকলোৱে চাকি বন্তি জ্বলাই তেওঁ অহাৰ খুচি উদযাপন কৰিছিল আৰু সেই দিনটোৱে হৈছে দেৱালী। আজি মই নিজৰ ঘৰতে আজি চাকি বন্তি জ্বলাই সেই দিনটোকে উদযাপন কৰিম। তো হাই হেল্ল' নমস্কাৰ, মই দীপাংকৰ টুবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল এতিয়া চাকি বন্তি জ্বলাবৰ কাৰণে আমাক লাগিব এজোপা কলপুলি লাগিব, মানে কলপুলি এটা লাগিব আৰু কলপুলিটো ৰুই আমি তাতে চাকি বন্তি জ্বলাই আমি আজিৰ দেৱালী উদযাপন কৰিম। তো বলক প্ৰথমে আমি এই কলপুলি এটা কাটি লওঁ, তাৰ পিছতে পুনৰ আপোনালোকক আকৌ লগ পাই আছো। আৰু বন্ধুসকল কলপুলি কাটিবৰ কাৰণে এতিয়া মই এইটো ছাতি লৈ আহিছো, কাৰণ কেলে মানে ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত পুৰা বৰষুণ দি আছে, বৰষুণটো এৰি দিয়াই নাই, সেইকাৰণে এতিয়া ছাতিটোকে লৈ আহিছো আৰু লৈ এতিয়া কলপুলিটো কাটিবলৈ আহিছো। এইয়া মোৰ এইটো ভতিজা এই দাখন লৈ আহিছে, আমি এতিয়া কলপুলিটো কাটি লওঁ বলক। বন্ধুসকল এটা সৰু কলপুলিয়ে কাটি লৈছো, যিহেতু মানে এতিয়া বৰষুণ দি আছে না, বৰষুণ দিয়াৰ কাৰণে এতিয়া ঘৰৰ বাহিৰত লগাইতো আমি চাকি বন্তি জ্বলাব নোৱাৰিম। সেইকাৰণে এইটো ঘৰৰ এখন চালি আছে, চালিখনৰ তলতে দি কেনাখনি আমি তাতে চাকি জ্বলাম আৰু মমবাতি জ্বলাম। তো সেইকাৰণে এটা সৰু কলপুলিয়ে লৈ লৈছো। এইটো কলপুলি ৰুলো আৰু এতিয়া দোকানলৈ যাম, দোকানৰ পৰা মমবাতি আনিবলৈ দোকানলৈ যাওঁ প্ৰথমতে। তো দোকানৰ পৰা আহি কেনে মমবাতি জ্বলাম। তো বলক এতিয়া আমি দোকানলৈ যাওঁ। এতিয়া বন্ধুসকল আমি ওলাই আহিছো, মই ইয়াৰ লগত এয়া আমি বজাৰ মানে এতিয়া দোকানলৈ ওলাই আহিছো। গাঁৱতে এখন দোকান আছে, দোকানলৈ যাম। তো গৈ তাতে মমবাতি চাকি কিবা কিবি এইবিলাক ল'ম আৰু লৈ মেলি আকৌ ঘূৰি আহিম। বন্ধুসকল আমি এতিয়া আহি পালোহি বৰ্তমান আমাৰ গাঁৱৰ দোকানখনৰ ওচৰত পালোহি আৰু দোকানতো এয়া দেৱালীৰ কাৰণে কলপুলি লগাইছে। আৰু দোস্ত ইয়াতে এখন ৱেল্ডিঙৰ দোকান নতুনকৈ খুলিছে, যিহেতু পূৰ্ণিমা ফেব্ৰিকেশ্যন বুলি আছে। আপোনালোকৰ যদি কিবা ৱেল্ডিঙৰ কাম থাকে তেতিয়াহ'লে আপোনালোকে ইয়ালৈ আহিব। নাৰায়ণপুৰ চাপৰি এইটো বৰ নামঘৰটো ওচৰতে আছে। মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকক মই মোবাইল নম্বৰটো দি দিম, তাতে আপোনালোকে কল কৰি তেওঁৰ লগত কণ্টেক্ট কৰি আপোনালোকে দোকানখনত যদি কিবা কাম থাকে তেতিয়াহ'লে আহিব। আৰু দোস্ত এইখন হৈছে আমাৰ ওচৰতে পাণ দোকান আৰু এইখন লগতে লাগি আছে ৱেল্ডিং দোকানখন। আৰু ৱেল্ডিং দোকানখনৰ দাদাজন ইয়াতে আছে, দাদাজন মানে এয়া মোৰ নিজৰ দাদা হয়। আৰু মই এতিয়া তেওঁক সুধিম ইয়াতে কি কি কৰে, তেওঁ তেতিয়া আপোনালোকক তেওঁ সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক দি দিব, তেওঁ কি কি কাম কৰে ৱেল্ডিঙৰ দোকানখনত। তো আপোনালোকে যদি সেইকেইটা কাম কেতিয়াবা আপোনালোকৰ কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে আহিব। নম্বৰটোতো ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে পায়ে যাব। তো বলক আমি দাদাক সুধি চাওঁ। দাদা আপোনাৰ ইয়াত কি কি কৰে ৱেল্ডিঙত? ইয়াত ৱেল্ডিং, গাড়ী ৱেল্ডিং, ৰিপেয়াৰিং, বডি ৰিপেয়াৰিং এণ্ড পেইণ্টিং চব কৰা হয়। সকলোখিনি কাম হৈ যায় ন? সকলো হৈ যায়। তেতিয়াহ'লে মই আপোনাৰ নম্বৰটো ভিডিঅ'ত দি দিম, আপোনাক কল কৰিলে মানে নিশ্চয় লগ পাব, কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে, লগ পাই যাব। তো বলক তেনেহ'লে এতিয়া আমি প্ৰথমে বজাৰখিনি কৰি লওঁ। এতিয়া মই বজাৰ চজাৰ কৰি মেলি আহি আৰু গা চা ধুই ৰেডি হৈ গ'লো আৰু এতিয়া সকলোৰে নামত মই ইয়াতে চাকি বন্তি জ্বলাম। তো বলক এতিয়া চাকি বন্তি জ্বলোৱা আৰম্ভ কৰোঁ, যিহেতু সময় হৈ গৈছে এতিয়া। আৰু বন্ধুসকল ইয়াতে এয়া চাকি আছে 4খন আৰু ইয়াতে 4খন চাকি, এখন হৈছে মানে ভগৱান শ্ৰী ৰামচন্দ্ৰ আৰু আমাৰ ঘৰৰ সকলো সদস্যৰ নামত এখন চাকি, আৰু মোৰ যিসকল ইউটিউব ফ্ৰেণ্ডছ আছে আৰু যিমানসকল ইউটিউবাৰ্ছ আছে তেওঁলোকৰ কাৰণেও এখন চাকি, আৰু এই পৃথিৱীত যিমান লোক আছে সকলো লোকৰ জীৱনৰ শুভ কামনা কৰি প্ৰতিটো দিন শুভ থাকিবৰ কাৰণে তাৰ নামত এখন চাকি তো জ্বলাবলৈ লৈছোঁ বন্ধুসকল। বন্ধুসকল ইয়াতে সকলো লোকৰ নামতে এখন এখন চাকি জ্বলোৱা হৈছে। প্ৰথমখন আমাৰ ঘৰৰ ফেমিলিৰ বাবে আৰু ইয়াৰ ছেকেণ্ডখন হৈছে আমাৰ ইউটিউব ফেমিলিৰ কাৰণে, আৰু এখন ভগৱান শ্ৰী ৰামচন্দ্ৰৰ বাবে, আৰু এখন যিহেতু দেৱালী আৰু আমাৰ ঘৰত সদায় যিহেতু চাকি বন্তি জ্বলোৱা হয় সেইবাবে এখন চাকি জ্বলোৱা হৈছে। তো বলক এতিয়া আমি ইয়াতে থকা যিখিনি কেণ্ডেলছ আছে কেণ্ডেলখিনিও আমি জ্বলাওঁ।
বন্ধুসকল এতিয়া চাকি বন্তি জ্বলাই মেলি এতিয়া এয়া আজৰি হৈ গলো আৰু মোৰ ফালৰ পৰা আপোনালোকক দেৱালীৰ শুভকামনা যাচিছো আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰো ইমানতে সামৰণি মাৰিছো আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই থাকে। তো বাই দোস্তো।